হোৱা নাই কিয়? টোপনি নাই অহা। কিয় অহা নাই? ভৰি বিষাইছে বেছিকৈ? দেন নেজানো। আস্থা, are you all right? Say something please. Am I too demanding? Are you scared of me? Astha, please answer me. Damn it. খং উঠিল আকৌ। যেতিয়াই ভাবোঁ তেওঁ মোক ভাল পায়, মৰম কৰে বুলি, তেতিয়াই গালি পৰাটো খাটাং। চকু পানী বৈ আহিল মোৰ। ভাল লগা সপোন এটা ভাগি থাকিল। বৰ ধুনুকা এই সপোনবোৰ। Are you crying? Seriously? But why? নাজানো। প্লিজ আস্থা, এনেকুৱা নকৰিবা। মোৰ কাৰণে বহুত ডিফিকাল্ট হৈ গৈছে। I really don't know how to make you understand what I feel. You are too naive, Astha, and that's what dragging me more towards you. কিবা ক'বা? টোপনি ধৰিছে? টোপনি আজিও কেতিয়াও নাহে, কিন্তু তেওঁৰ লগত কথা পাতি থাকিবও নোৱাৰোঁ। ভয় লাজ চব লাগিছে। এনেই কৈ দিলোঁ টোপনি ধৰিছে বুলি। আচ্ছা, কিবা খালানে নাই? ঠিক আছে, শুই থাকা। মই ৰাতিপুৱা ফোন কৰিম। গুড নাইট জিউ। জিউ? কিয় মাতিছে মোক সেইটো নামেৰে? কাটি দিলোঁ ফোনটো। আৰু নোৱাৰোঁ শুনিব একো। ফোনটো সংযোগহীন কৰি লৈ বুকুত সাৱটি বহি আছোঁ। কিয় এই ভাল লগা? কিয় এই নীৰৱতা? ক'ত লুকাই আছিল এই অনুভৱ? ভৰিটো লাহে লাহে ভাল হ'ল। সেইকেইদিন প্ৰতিদিনেই তেওঁ ফোন কৰিছিল, খবৰ লৈছিল, কিন্তু এতিয়া একেবাৰেই নাই। কিয় নাজানো, মেছেজ বা ফোন একোৱেই নকৰে। কলেজত দেখিলেও নেদেখাৰ নিচিনা কৰে। কেতিয়াবা নিশাৰ লগত কথা পাতি গুচি যায়। খুব বেয়া লাগে মনটো। কিয় এনেকুৱা কৰিছে? কি কৰিলোঁ মই? ৰাতি শোৱাৰ আগতে সদায় চাওঁ ফোনটো। শুই থাকোঁ চাই চাই। প্ৰতিবাৰেই নিৰাশ হওঁ। ভাবি ভাবি পাগল হৈ গৈছোঁ। নিশাই বুজাইছে, এইবোৰ বাদ দে, পঢ়াত মন দে। ঠিকেইতো কৈছে তাই। মই গোটেই সময়বোৰ পঢ়াতে লগালোঁ। কলেজৰ সময়খিনি ভালেই লাগে। লগৰবোৰৰ লগত বহুত ভাল বন্ধুত্ব গঢ় লৈ উঠিছে। এদিন ক্লাছ কৰি ওলাই আহিছোঁ নিশা আৰু মই। চিৰিকেইটা নামোতেই অংকুৰক লগ পালোঁ। কি খবৰ আস্থা? ফোন কৰিলেও কথা নাপাতা, মেছেজ কৰিলেও ৰিপ্লাই নাই। কিবা বেয়া পালা নেকি? নাই, বেয়া কিয় পাম? ব'লা তেন্তে কেণ্টিনত বহি কথা পাতিম। ব'লা। তিনিওটা গৈ কেণ্টিনত বহিলোঁ। নিশা আৰু অংকুৰে চাহ খাই আছে। মই এনেই বহিছোঁ। ঢেৰ কিবা কিবি কথা ওলাইছে। জেইচিক লৈ আমি আগতে কি ভাবিছিলোঁ, এতিয়া কি ভাবোঁ, ভৱিষ্যত কি হ'ব, মেথছৰ ছাৰজন কিয় ইমান খঙাল, আদি বহুত কথা। অংকুৰে কথাই কথাই হুহুৱাব পাৰে। নিশাই ময়ে হাঁহি হাঁহি পাগল হৈ গৈছোঁ। চাহ খাই ওলাই আহি নিশা প্ৰিণ্ট উলিয়াবলৈ গ'ল। মই আৰু অংকুৰ দোকানখনৰ সন্মুখতে ৰৈ আছোঁ। কথা এটা কওঁ, বেয়া পাবা নেকি আস্থা? কোৱাচোন। তোমাক মোৰ বহুত ভাল লাগে। টিউশ্যন কৰোঁতে তোমাকে চাই থাকোঁ। তেতিয়া ক'বলৈ ভয় লাগিল। বহুদিন চেষ্টা কৰি আছিলোঁ ক'বলৈ, পৰা নাছিলোঁ। সঁচাকৈ বহুত ভাল লাগে তোমাক। আই থিংক আই এম ইন লাভ আস্থা। মই কিবা কোৱাৰ আগতে গাৰ ওচৰতে দপদপাই কোনোবা এটা পাৰ হৈ গ'ল। গোন্ধটো চিনাকি, খুব ষ্ট্ৰং ডিঅ'ডৰেণ্ট, আৰু এইমাত্ৰ খাই ওলাই অহা চিগাৰেটৰ গোন্ধ। অৰ্ণৱ ইমান জোৰেৰে গাত গা লগাই পাৰ হৈ গ'ল যে মই কোনোমতেহে নপৰাকৈ ৰ'লোঁ। বাইকত উঠি মোলৈ যিদৰে চালে, চকুৰ পৰা জুই ওলাই আহিব যেন লাগিল। ভয়তে দৌৰি গৈ নিশাৰ ওচৰ পালোগৈ। কি হ'ল? ইয়াৰ পৰা সোনকালে যাওঁ ব'ল। আৰে কি হ'ল ক না। ব'ল না প্লিজ। শংকুৰক একো নোকোৱাকৈয়ে গুচি আহিলোঁ। নিশাই মোৰ মুখলৈ চাই চাই আহি আছে। মই প্ৰায় চচৰাই অনাই দি আনিছোঁ। কিমান ভয় লাগিছে বুজাব নোৱাৰোঁ।
অৰ্ণৱে চব শুনিলে তাৰমানে। আৰু এই অংকুৰটোৰ ওপৰতো ভীষণ খং এটা উঠিছে মোৰ। ৰুমত সোমাই মই গোটেই বটল পানী একেবাৰতে খালোঁ। নিশাই চাইহে আছে, একো বুজা নাই বেচেৰিয়ে। নিশা, বহুত ডাঙৰ কথা এটা হ'ল। কথাখিনি নিশাক ক'লোঁ। তাইও অৰ্ণৱৰ খং কিমান জানে। কি কৰিছে চাগে ঠিক নাই। তই অংকুৰক কি ক'লি? একো নাই কোৱা। কাইলৈ কৈ দিবি, তই তেনেকুৱা একো নাভাব। কিন্তু এতিয়া কি কৰোঁ? কি কৰিবিনো? অৰ্ণৱ দাই সুধিলে কৈ দিবি সঁচা কথাটো। নাই, তেওঁ ফোন মেছেজ একো নাই কৰা। ময়ো সাহস কৰিব পৰা নাই। আজিলৈকে সদায় তেওঁ ফোন কৰিলেহে কথা পাতোঁ। মই কৰি পোৱাই নাই। ৰাতিটো তেনেকৈয়ে পাৰ হ'ল। পাছদিনা কলেজলৈ গৈ তেওঁক বাৰে বাৰে দেখোঁ নেকি চাইছোঁ। নাই, কতো নাই। এনেকৈয়ে প্ৰায় 3 দিনমান পাৰ হ'ল। এদিন কলেজতে উৎপল দাক লগ পালোঁ। সদায় অৰ্ণৱৰ লগতে থাকে, আজি অকলে। উৎপল দা,